বৰ্তমান সমাজখন কোন দিশে গৈ আছে? সমাজখনৰ একাংশ যুৱতী মহিলাই কলুষিত কৰি তুলিছে। আজিকালি একাংশ যুৱতী মহিলাৰ সহজে টকা ঘটাৰ ইমানেই মুখ হৈ পৰিছে যে নিজৰ শৰীৰটোকো প্ৰদৰ্শন কৰিবলৈ লাজ নকৰা হৈ পৰিছে। স্ক্ৰীনত দেখি থকা এইগৰাকী মহিলাক আপোনালোকে লক্ষ্য কৰক। নিজৰেই গা ধোৱা ফটো কিদৰে সামাজিক মাধ্যমত ভাইৰেল কৰি তুলিছে। ইমান নিৰ্লজ্জ। আগতে এগৰাকী যুৱতী বা বোৱাৰীয়ে গা ধুওঁতে নিজৰ শৰীৰটো ওলাই নেদেখাকৈ গোপনীয় স্থানত গা ধুৱে। বৰ্তমান কিন্তু নিজৰ শৰীৰটো একাংশ যুৱতী মহিলাই কেৱল টকা ঘটাৰ বাবেই নিজৰ শৰীৰটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰদৰ্শন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ইগৰাকী মহিলাই তেনে এক জঘন্য কাম কৰিছে, যিটো কাণ্ড আপোনালোকে হয়তো দেখি আচৰিত হৈ উঠিছে। নিজৰেই গা ধোৱা ভিডিঅ' অশ্লীলতাৰে সামাজিক মাধ্যমত ভাইৰেল কৰি তুলিছে। চাওক কিদৰে ভৰি মেলি নিজৰ কাপোৰ দাঙি সামাজিক মাধ্যমত ফটো তুলিবলৈ কুণ্ঠাবোধ কৰা নাই। হয়, হাইৰে সমাজ, আজিৰ সমাজ কোন দিশে গতি কৰিছে? কেইটামান টকাৰ বাবে ইমান তললৈ যাব পাৰে আজিৰ সমাজ? হয়তো এই সমাজখনে নৱপ্ৰজন্মক ধ্বংস কৰি তুলিব। এনেকুৱা ধৰণৰ ফটোৱেই নৱপ্ৰজন্মৰ যুৱতী যুৱকসকলক ধ্বংসৰ পথলৈ আগবঢ়াই দিছে। এইটো অতি লজ্জাজনক, অতি পৰিতাপৰ কথা যে যিগৰাকী মহিলাক আপোনালোকে প্ৰতিজ্ঞ কৰি আছে, নিজৰ গা ধোৱা ফটো ভাইৰেল কৰি আছে সামাজিক মাধ্যমত, সেই মহিলাগৰাকী 40ৰ ঊৰ্ধৰ। এনে 40ৰ ঊৰ্ধৰ দুকৰি দেওনা পাৰ কৰা মহিলাগৰাকী কিদৰে ইমান চৰম লজ্জাজনক নিজৰ শৰীৰ প্ৰদৰ্শন কৰি নিজৰে গা ধোৱা ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিব পাৰে? অতি আচৰিত। এনে বয়সস্থ এগৰাকী মহিলাই যে এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ নিকৃষ্ট কাম কৰিব পাৰে, আমি ভাবিব নোৱাৰা এক কাণ্ড। হাইৰে সমাজ।